যিখন সাপ আছিল এইখন মোৰ এইখন হাতখন দেখিছে ইমানমান মতাই হ'ব প্ৰায়। ইয়াতে সাপ চাপ ওলাই আৰু এই এটা বজাত এই ঘূৰ দেখা চাওক, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাউণ্ড কৰিলে গুচি যাব। এইডালে সদায় আমাৰ ইয়াতে আহে আৰু 2 দিন দেখিলে। চ' গাইজ, মই উৎপল XYZ আজি এটা নতুন ভিডিঅ' লৈ আহিব বিচাৰিছোঁ বিশেষ এটা কাৰণত। সেই কাৰণটো হৈছে আমি প্ৰকৃতিৰ লগত যে সহবাস কৰিব লাগিব, সেই কথাটো মই আজি পুনৰ এটা সৰু উদাহৰণেৰে বিচাৰিব চেষ্টা কৰিম সকলোকে, বা ক'ব চেষ্টা কৰিম। আচলতে এইটো হৈছে আমাৰ ঘৰ, ভাঁহ ফুটা ঘৰ, আৰু চাৰিওপিনে বাঁহ, আৰু এইটো হৈছে আমাৰ ঘৰ। আৰু আমাৰ ঘৰত প্ৰায়েই ইয়াতে সাপ চাপ ওলায়, আৰু সেইবাবে মই এইখন লগাই থৈ দিছিলোঁ। আমাৰ মায়ে প্ৰথম অৱস্থাত যেতিয়া সাপ চাপ ওলায় তেতিয়া বিৰাট ভয় কৰিছিল, আৰু ভয় কৰাটো স্বাভাৱিক কথা আছিল। কিন্তু যেতিয়াৰ পৰা এইখন মাৰিলোঁ তেতিয়া মায়ে চালে ইয়াতে বিষাক্ত কোনখিনি, অবিষাক্ত কোনখিনি, আৰু চোৱাৰ পিছত যেতিয়া তেখেতে মোৰ মায়ে যেতিয়া অবিষাক্ত এডাল সাপ দেখা পায় তেতিয়া কোনো ধৰণৰ চিন্তা নকৰে, থাকক আৰু যেতিয়া বিষাক্ত থাকে তেতিয়া তাক চাই থাকে যদিও কোনো ধৰণৰ ডিষ্টাৰ্ব নকৰে। আৰু এনেকৈ আমাৰ আছে আমাৰ সাপ। মই কৈছোঁ আপোনালোকক, এতিয়া হৈছে টাইমটো হৈছে প্ৰায় 1 বাজিবৰ হৈছে, আৰু এই 1 বজাত এই ঘূৰ দেখা চাওক। আমাৰ এই সাপঘূৰ প্ৰতিদিনে ইয়াত আহে। এইঘূৰ হৈছে এডাল সাপ, আৰু এইডাল এই সাপডাল প্ৰায় 5 ফুটমান হ'ব, আৰু এইডাল প্ৰতিদিনে এই ঠাইত আহি ৰ'দ পোৱাই, আচলতে ৰ'দ পোৱাই। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাউণ্ড কৰিলে গুচি যাব। এইডাল হৈছে প্ৰকাণ্ড সাপ। আচলতে কিমান মোটা আপোনালোকে দেখিব পাৰিছে, মোৰ হাতখনৰ সমান হ'ব। মই হাতখনৰ আপোনালোকক ওচৰৰ পৰা দেখাই দিম বাৰু। আচলতে এইডালে সদায় আমাৰ ইয়াতে আহে, আৰু আহি ৰ'দ পোৱাই। আচলতে ক'ব লাগিব, এই সাপঘূৰ প্ৰথমতে মায়ে দেখি প্ৰথম 2 দিন দেখিলে। 2 দিন দেখাৰ পিছত 3য় দিনা দাদাক ক'লে এই সাপঘূৰ আহে ইয়াতে। আৰু এইঘূৰ আচলতে যি সাপঘূৰ আছে এইঘূৰ হৈছে অবিষাক্ত সাপ। সেইকাৰণে আমি ভয় নকৰোঁ, বা আজিলৈকে কোনো ধৰণৰ তেওঁ অনিষ্ট কৰা নাই আৰু আমিও অনিষ্ট নকৰোঁ। 2 মিটাৰমান দূৰত আহি সি ৰ'দ পোৱাই আছে, আৰু চাই যদি তাত 2 মিটাৰমান দূৰত আহি ৰ'দ পোৱাই আছে, আৰু সিৰ বাস তাতে কৰে, সি তাতে থাকে। কিন্তু আমি যেতিয়া যাব লগা হয় আমি চাই চিতি যাওঁ বাৰু। যেতিয়াৰ পৰা দেখিলোঁ তেতিয়াৰ পৰা আৰু অলপ সজাগ হৈ আছোঁ। আৰু এই যিখন সাপ আছিল এইখন হাতখন দেখিছে ইমানমান মতাই হ'ব প্ৰায়, আৰু এইখনৰ নামটো ইয়াতে লিখাই থকা মতে চাব পাৰে আপোনালোকে, মচৰা গম। আচলতে এইডালে হৈছে সেই প্ৰকাণ্ড সাপডাল। আপোনালোকক যদি মই যোৱাকালিও ভিডিঅ' এটা কৰিছিলোঁ, কিন্তু ভিডিঅ'টো বিশেষ কাৰণত আপলোড দিয়া নহ'ল, সেয়েহে ভাবিলোঁ আজি ভিডিঅ'টো বনাওঁ। সেইডালে হৈছে মচৰা গম। আচলতে প্ৰকৃতিয়ে আমাক যিখিনি দিছে সেইখিনিৰ লগত আমি সহবাস কৰা উচিত। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আটাইকে ক'ব বিচাৰিম যাতে প্ৰকৃতিৰ যিখিনি বস্তু আছে সেইখিনিক যাতে কোনো অনিষ্ট নকৰে, বা সেইখিনি আমাৰ হেৰাই যাব নিদিয়ে। কাৰণ নতুন প্ৰজন্মৰ কথা যদি ভাবে, অহা প্ৰজন্মসমূহৰ কথা যদি ভাবে, তেতিয়াহ'লে যথেষ্ট ক্ষতি হ'ব আচলতে প্ৰকৃতি যদি নাথাকে। এইখিনিয়ে মই এই ভিডিঅ'টোৰ দ্বাৰাই সকলোকে পুনৰ ক'ব বিচাৰিছোঁ, প্ৰকৃতিৰ লগত সহবাস কৰক। ইতিমধ্যেই যথেষ্টখিনি প্ৰকৃতিৰ সম্পদ আচলতে আমি ধ্বংস কৰি আছোঁ, অজানিতে হওক বা জানি বুজিয়ে হওক, নিজৰ স্বাৰ্থ লাভৰ বাবে হওক বা ধন ঘটাৰ লাভতে হওক। কিন্তু যিমান দূৰ পাৰোঁ আমি প্ৰকৃতিৰ যিখিনি বস্তু আছে সেই বস্তুৰ লগত সহবাস কৰিলে আমি ভাবোঁ এখন সুস্থ পৃথিৱী আমি সদায়ে পাই থাকিম। আৰু প্ৰকৃতিয়ে আমাক যিখিনি দিছে সেইখিনিও আমি সুন্দৰভাৱে সেইখিনিৰ লগত আমি জীৱনটো উদযাপন কৰি যাম বুলি মই ভাবোঁ। আৰু আটাইকে পুনৰবাৰ কৈছোঁ, সকলোৱে প্ৰকৃতিক সন্মান জনোৱা উচিত, সকলোৱে প্ৰকৃতিৰ ধ্বংস ৰোধ কৰা উচিত।